সময়টো বহুত এটা চ্যালেঞ্জিং সময় ইফালে কোভিড আহি আছে কোভিডে আমাৰ গোটেই সিভিলাইজেশনটো গোটেই আমাৰ লাইফটো চেঞ্জ কৰি দিছে আনপিনেদি আমাৰ সকলোৰে নিজৰ নিজৰ যেটো কেৰিয়াৰ হিটো গঢ়িব লাগিব তো এই সময়ত মই ছাত্ৰ ছাত্ৰীক হিটোকে কৈছোঁ যে কোনো হতাশ হ'ব নালাগে সবে মনোযোগ দি পেলাই নিজৰ নিজৰ কেৰিয়াৰ গঢ়াত অলপ মন দিব লাগে কাৰণ পৃথিৱীত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছে দেয়াৰ ইজ এনাফ ফৰ ইউৰ নিড বাট নট ফৰ ইউৰ গ্ৰীড গতিকে কোনো ভয় কৰিব নালাগে আমাক পৃথিৱীত জন্ম দিছে যেতিয়া ঈশ্বৰে আমাক কিবা নহয় কিবা ৰাস্তা দি থৈছে খালি সেই ৰাস্তাটো আমি বিচাৰি ল'ব লাগে তো সেই ৰাস্তাটো যদি ভুল ৰাস্তা নলৈ পেলাই ভাল ৰাস্তা লয় হিয়ে লিড কৰিব হিয়ে হিৰো হ'ব হিয়ে লিডাৰ হ'ব গতিকে মই সকলোকে কৈছোঁ যে ষ্টাডিত মনোযোগ কৰক কেৰিয়াৰ যেটো আছে বিল্ড কৰাত অলপ মনোযোগ দিয়ক আৰু চৰিত্ৰ গঠনটো সবে মনত ৰাখিব লাগে কাৰণ এতিয়া আমাৰ এই সময়ত ড্ৰাগছ আহিছে কিবা আহিছে সেইবিলাকৰ পৰা দূৰত থাকিব লাগিব গতিকে এইখিনি কথা কৈ মই অলপ ছাত্ৰ ছাত্ৰীক অলপ কৈছোঁ আৰু আশা ৰাখিছোঁ যে আজি গোল্ডেন জুবলি সেলিব্ৰেট কৰিছে গোসাইগাঁও যেটো আমাৰ কলেজ আছে অনাগত দিনত এই কলেজখন আৰু এডভান্স হ'ব বহুত আগুৱাই যাব কাৰণ যোৱা 50 বছৰত এই কলেজখনে IAS অফিচাৰ প্ৰডাক্ট কৰিছে বহুত ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেসৰ প্ৰডাক্ট কৰিছে আৰু অনাগত দিনত আৰু বেছি হিউম্যান ৰিসোৰ্স প্ৰডাক্ট কৰিব মই এটা আশা কৰিছোঁ গোটেই মানে টিংপাতখিনি বদলি দিয়া হ'ল আৰু মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী তেখেতসকলেও 50 লাখ দিছে আৰু এই ইনষ্টিটিউশ্যনখন আগুৱাই লৈ যোৱাৰ কাৰণে যিমানখিনি প্ৰয়োজন আছে সেইটো আমি অহা 4 বছৰত কাম কৰি যাম বহুতখিনি কাম কৰিব লগা আছে এপ্ৰ'চ ৰোডবিলাক ইতিমধ্যে বনাই আছোঁ মই ইন টাৰ্মছ অফ এমাউণ্ট ক'ব বিচৰা নাই মই ক'ব বিচাৰিছোঁ যিমানখিনি সমস্যা আছে কলেজত প্ৰত্যেকটো সমস্যাকে অহা 4 বছৰত আমি সমাধান কৰিম গোসাইগাঁও মহাবিদ্যালয়ৰ আমাৰ সোণালী জয়ন্তী ইয়াতে উদযাপন হৈ আছে মোৰ কাৰণে খুব গৌৰৱৰ কথা যে মই এইখন কলেজতে 5 বছৰ পঢ়িছিলোঁ 1998 চনৰ পৰা 2003 চনলৈকে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা BA পাছ হোৱালৈকে মই ইয়াতে পঢ়িছিলোঁ আৰু মই কলেজৰ ছাত্ৰ একতা সভাৰ মই সাধাৰণ সম্পাদকো আছিলোঁ 2001-2002 চনত লগতে ইয়াতে ছাত্ৰ সাহিত্য এটা একতা কিবা সভা আছিলে লিটাৰেৰী ষ্টুডেণ্ট লিটাৰেৰী বডি তাতো মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ তো মই দুটা টাৰ্ম তেনেকৈ কৰি পেলাই ইয়াতে পঢ়ি মানে বাহিৰত মই মানে হায়াৰ এডুকেশ্যনৰ কাৰণে গৈছিলোঁ আজি মোৰ কাৰণে খুব গৌৰৱৰ কথা যে মই এইখন কলেজৰে গভৰ্নিং বডিৰ মই প্ৰেছিডেণ্ট হয় আৰু মোৰ টেনিয়ৰত এনেকৈ যে সোণালী জয়ন্তী ইয়াতে মানে উদযাপন কৰিবলৈ পাৰিছোঁ গোল্ডেন জুবলি সেলিব্ৰেট কৰিব পাৰিছোঁ এইটো ইয়াতকৈ মানে ডাঙৰ কথা হ'ব নোৱাৰে জীৱনত তো মই ভাবোঁ যে এটা ফুলফিলিং এইটো মানে মোৰ এচিভমেণ্ট হয় মোৰ লগতে যিমান ইয়াতে ছাত্ৰ ছাত্ৰী এইখন কলেজত পঢ়ি গৈছে 1971 পৰা আজি সবই আহিছে আমি 50টা ইয়াতে পতাকা উত্তোলন কৰিছোঁ আমাৰ কলেজৰ এইটো মানে আমাৰ সিনিয়ৰ জুনিয়ৰ সবই মিলি পেলাই আজি যে এই সোণালী জয়ন্তীটো আমি উদযাপন কৰি আছোঁ এইটো খালি আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে নহয় এইটো অঞ্চলৰ সমাজ জীৱনৰ কাৰণে এটা ডাঙৰ ঘটনা হয় ডাঙৰ এটা মানে প্ৰাপ্তি হয় এই কাৰণে মই এই মানে সোণালী জয়ন্তী উদযাপন কৰা সময়ত আমাৰ খালি কলেজৰ ছাত্ৰ ছাত্ৰী আগৰ সিনিয়ৰ জুনিয়ৰ আমাৰ বেটছমেটবিলাক সকলোকে মই শুভেচ্ছা দিছোঁ লগতে এই অঞ্চলৰ ৰাইজক যিসকলে এইখন কলেজখন মানে দূৰদৰ্শী এটা চিন্তাধাৰালৈ স্থাপন কৰিছিলে তেখেতসকলক মই ধন্যবাদ দিছোঁ তেখেতসকলক নাথাকিলে আমি এইখন কলেজত এখনে কলেজৰ আমাৰ সাব ডিভিজনত আমি মানে তেনেকৈ উচ্চ শিক্ষা আমি মানে নাপালোঁ হয় আমি যিসকল মানে ৰিয়েলি ভিজনাৰী লিডাৰ আছিলে তেখেতসকলে এইখন কলেজ মানে ইষ্টাব্লিছ কৰিছিলে আৰু হাজাৰ ক'ব গ'লে মানে এতিয়া লাখ ক'ব পাৰি আৰু লাখৰ ওপৰত ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়ি মানে বিভিন্ন পদবী মানে তেখেতসকলে ল'ব পাৰিছে সমাজক মানে সেৱা কৰিব পাৰিছে আৰু আমাৰ সমাজত জ্ঞানৰ পোহৰ বিলাব পাৰিছে এইটো এটা ডাঙৰ কথা এইটোৰ কাৰণে মই সকলোকে শুভেচ্ছা দিছোঁ আমাৰ এই গোল্ডেন জুবলিত Problems and prospect of new education policy 2020 ইয়াৰ ওপৰত আলোচনা কৰি পেলাই আমাৰ আজিৰ উদ্বোধনী সোণালী জয়ন্তীৰ যে ইনগুৰেল চেৰেমনি এইটো সমাপ্ত ঘটিব এই
50 বছৰীয়া অতিক্ৰম কৰাৰ পিছত যে আমি সোণালী জয়ন্তীৰ উদযাপন কৰিছোঁ ইয়াৰ প্ৰথম আমি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰি এতিয়া আমাৰ পতাকা উত্তোলন 50 বছৰীয়া অতিক্ৰম কৰাৰ সামঞ্জস্য ৰাখি আমি 50টা পতাকা উত্তোলন কৰিলোঁ আৰু উত্তোলকসকলে আমাৰ ইয়াৰ পৰা পঢ়ি যোৱা ইয়াৰ পৰা তাৰমানে এলামনি বা এক্স ষ্টুডেণ্ট সিহঁতে আহি পেলাই আমাৰ এই পতাকা উত্তোলনত সহযোগ কৰিছে সিহঁতৰ প্ৰতি মোৰ অশেষ ধন্যবাদ থাকিল কাৰ্যসূচীটো নেক্সট আমাৰ এই পুৰণা যিবিলাক ডনৰ যিবিলাক এই কলেজ প্ৰতিষ্ঠা কৰাৰ সময়ত আৰ্থিকভাৱে বা শাৰীৰিকভাৱে আমাক ডনেশ্যন দিছে সিহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাম সিহঁতক আমি এতিয়া মাল্যাৰ্পণ কৰিম ইয়াৰ প্ৰগ্ৰাম আছে তাৰপিছত আমাৰ এই পুৰণি ছাত্ৰবিলাক যিবিলাক পতাকা উত্তোলনৰ সহায় কৰিছে সিহঁতক লৈ আমি এটা মেমৰিজ ডাউন দ্য লেন এটা প্ৰগ্ৰাম আছে ইয়াত আলোচনা এই আলোচনাত সিহঁতে সহায় কৰিব সিহঁতে সহযোগ কৰিব বা সিহঁতে আগভাগ ল'ব তাৰপিছত আমাৰ পুৰণি কালত যি অভিজ্ঞতাবিলাক সিহঁতে নিজৰ ভিতৰত শ্বেয়াৰ কৰিব তাৰপিছত আমাৰ আজি 12:30মান বজাত আমি বেলেগ প্ৰগ্ৰাম আছে আমাৰ ইয়াত আমাৰ BTCৰ মুৰব্বী শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ ইয়াত উপস্থিত থাকিব ইয়াতে আমাৰ এটা বিষয়বস্তুৰ ওপৰত আমাৰ বক্তৃতা অনুষ্ঠান আমি ৰাখিছোঁ ইয়াত আমাৰ মূল বক্তা হিচাপে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেসৰ দুলুমণি গোস্বামী ডাঙৰীয়া এখেত আহিব এখেতে বক্তৃতা প্ৰদান কৰিব